গাঁৱতে ধৰি লোৱা ভাগৱত হৈছিল, সাদিনীয়া ভাগৱত। এই ভাগৱতৰ বাবে সকলো ৰাইজ প্ৰস্তুত। এগৰাকী বুঢ়ীয়ে পাং পাতিলে, বোৱাৰীয়েকজনী শুই থাকে, 8টালৈকে নুঠে। এই চলতে তাইক মই বোৱাম। গধূলি ক'লে, ঐ বোৱাৰী, কালিলৈ পৰা নামঘৰত ভাগৱত হৈছে, শুনিছ নহয়? বোলে শুনিছোঁ। ৰাতিপুৱাই গা ধুম, তৎকালে নামঘৰ ভাগৱত শুনিম। ঘৰৰ ছাগলী, গৰু আৰু তোৰ মানুহটো, ল'ৰাটোৰ সকলো খোৱা বোৱা, ল'ৰা ছোৱালীৰ খোৱা বোৱা, গৰু এৰাল দিয়া, ছাগলী এৰাল দিয়া, চব তোৰ। বুঢ়ীয়ে গা ধুলে আৰু গুচি গ'ল। এইদৰে 6 দিন পাৰ হৈ গ'ল। আৰু বোৱাৰীয়েকে তাত কাম কৰি 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 একদম বোৱাৰীয়েক লাল কাল হৈ গৈছে। বোৱাৰীয়েকে ভাবিলে, ইমান কাম কৰি থকা মোৰ শাহু মাগৰাকীয়ে সকলো ত্যাগ কৰি নামঘৰলৈ গৈছে ভাগৱত শুনিবলৈ, এইটোতো বহুত ভাল কথা। আজি মই নিশাতে উঠোঁ। 12টামান বজাতে বোৱাৰীয়েক উঠিল, চব কাম কৰি একদম আজৰি। দেওবাৰো আছিল, মানুহটো চাকৰিলৈ নাযায়। তেতিয়া ক'লে, মা, আজি আপোনাৰ লগতে নামঘৰলৈ মৰি যাম। বোলে ঘৰৰ কাম বোলে মই চব ৰান্ধি বাঢ়ি একদম ভাগে ভাগে থৈ দিছোঁ, মই আজৰি। বোলে তেতিয়াহ'লে ব'ল। নামঘৰত গ'ল আৰু তাত সকলো কথা ওলাই আছে। ভাগৱতত কৈছে যে পৰহিংসা নকৰিবা, দয়ায়ে স্থাপিত ধৰ্ম, দয়াবান হোৱা, তেতিয়াও তুমি অধৰ্মী নহ'বা, নিৰ্দয় হৈ। এইদৰে কিছুমান ভাগৱতৰ কথা বোৱাৰীয়েকে একদম কাণ পাতি শুনি আছে। গধূলি সময়ত প্ৰসাদ দিলে, মিঠৈ চিঠৈ চব বান্ধি মেলি বুঢ়ীয়ে পাৰিলে তাতে 2টামান আৰু হাত মাৰিও লৈ আৰু আহিল। বোৱাৰীয়েকো পাছে পাছে আহিল। ঘৰ পালেহি, সীমাৰ মানুহ ঘৰৰ ছাগলী এটাই জলকীয়া জোপা খাই আছে। বুঢ়ী একদম খঙত ডিঙি তোলা হৈ আহি, ঐ কুকুৰহঁতৰ ছাগলী চৰা আমাৰ ইয়াত এৰিছ বুলি গৈ আৰু খং উঠি এটা মাৰি দিলে। ছাগলীটোৰ ঠেং এটা ভাগিল, টেং 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 টেংকৈ ছাগলীটো আৰু গৈছিল। আকৌ ল'ৰা এটাই আহি মধিৰাম জোপাত উঠি এটা মধিৰাম খালে লোকৰ। ঐ, এইটো এজোপা মধিৰাম বাপেৰহঁতে ৰুই থৈছিলে, ইয়াত খাবলৈ বাপেৰহঁতে ৰুই দিব নোৱাৰে, তাকো খেদিলে, সিও গ'ল। বোৱাৰীয়েকে ক'লে, মা, আজি ভাগৱতত কি কৈছিলে? তাকতো কৈছিলে অহিংস হ'বলৈ, তাকতো কৈছিলে প্ৰতিবেশীৰ লগত নম্ৰতাৰে থাকিবলৈ, ইত্যাদি ইত্যাদি। পিছে কথাটো যে ওলোটা হ'ল। মায়ে, অ' মৰতি, তই হ'বলৈ ভাগৱতৰ কথা সকলো টোপোলা বান্ধি ঘৰলৈ লৈ আহিলি। মই সদায় গৈ আছোঁ ভাগৱতৰ কথা তাতেই থৈ আহিছোঁ নামঘৰতে, মইতো ঘৰলৈ অনা নাই। অ' তই আজি ভাল মোৰ লগত গ'লি, ভাগৱতৰ কথা সোপা ঘৰলৈ কঢ়িয়াই আনিলি। এতিয়াও যদি আপোনালোকে নামঘৰৰ কথা বুলি নামঘৰত এইবিলাক এৰি থৈ গুচি যায়, সেই বুঢ়ীৰ দৰে ওৰে ৰাতি নাওবালো বঠা থাকিব ঘৰত, তেনেকুৱা হ'ব। যি কি নহওক, মই আপোনালোকক ল'ৰাহঁতৰ কাৰণে আৰু এটা সাধু কৈ সামৰণি মাৰিছোঁ যে 2জন গণক আছিল। এজন সঁচা কঠীয়া গণক, আনজন মিছা কঠীয়া গণক। মিছা কঠীয়া গণকজনৰ কথাবিলাক ধৰা পৰে, সঁচা কঠীয়াজনৰ নপৰে। মিছা কঠীয়াজনে ভাবিলে, এই সঁচা কঠীয়া গণকটোৰ যদি মই মুদা মাৰিব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ সান্দহ খোৱা বালি তল যাব। সেইদে বুলি ভাবি এদিন এটা আঙুলিটো মূৰটোৰ সমান বতাহ চৰাইতকৈ সৰু চৰাই নাই, মতা বতাহ চৰাই এটা হাতৰ মুঠিতে লৈ গ'লগৈ। গৈ সঁচা জ্যোতিষীজনৰ গুৰিত সেই মানুহ বহি আছে, সভাপাতি। কয়, হে জ্যোতিষী, আপুনি বৰ দমদমাই থাকে জ্যোতিষৰ বলত, কওকচোন মোৰ হাতত কি আছে? তেওঁ গণনা কৰি ক'লে, এটা বতাহ চৰাই আছে। হয়, বতাহ চৰাই। বাৰু, প্ৰথম প্ৰশ্নৰ উত্তৰ আপুনি ঠিকেই দিলে, দ্বিতীয় প্ৰশ্নৰ উত্তৰ দিয়ক, এই বতাহ চৰাইটো মতা নে মাইকী? তেতিয়া তেওঁ গণনা কৰিলে, জ্যোতিষে গণনা কৰি কৈ দিলে, বোলে এইটো মতা চৰাই। দ্বিতীয় প্ৰশ্নৰ আপুনি উত্তৰ ঠিকেই দিলে, হয়, মতা চৰাই। এতিয়া কওক,
এই চৰাইটো মৰা নে জীয়া, তেতিয়াতো সি বিপদত পৰিল। যদি মই তেতিয়ালৈকে চৰাইটো জীয়াই আছে, যদি মই জীয়া বুলি কওঁ সি একদম টানি মুঠি মাৰি তাক মাৰি পেলাব, আৰু যদি মৰা বুলি কওঁ সি জীয়া চৰাইটো উলিয়াই দিব। তেতিয়া তেওঁ জ্যোতিষীয়ে চিন্তা কৰি উত্তৰ দিলে, হেৰি মহাশয়, সেই চৰাইটো জীয়াই থাকিলেও কিন্তু জন্ম মৃত্যুৰ কথাটো ভাবি আপোনাৰ হাততে জন্ম মৃত্যু কি হয় বুলি ভাবি সি বৰ চিন্তাৰে বাস কৰিছে। তেতিয়া সি চৰাইটো উলিয়াই দিলে। এতিয়া মই যিমানখিনি কথা ক'লোঁ, নিৰ্দিষ্ট বক্তাই যিমানখিনি কথা ক'লে, মাৰি পেলোৱাৰ দায়িত্বও আপোনালোকৰ, জীয়াই ৰখা দায়িত্বও আপোনালোকৰ। ইয়াকে কৈ মই বক্তব্যৰ সামৰণি মাৰিছোঁ এটি ঘোষাৰে। ঘোষাটো অহংকাৰৰ পৰা আহিছে। দুৰ্যোধনক আপোনালোকে জানে বৰ অহংকাৰী, একো নামানে, কিন্তু মৃত্যুৰ সময়ত দুৰ্যোধনে ঈশ্বৰত শৰণ ল'লে, যাৰ বাবে যুধিষ্ঠিৰতকৈও এদিনৰ আগতে গৈ স্বৰ্গ পালে। সেই শৰণটো কেনেকৈ হ'ল? সংঘাতৰ পৰা শৰণ আহিল। সেয়া শৰণ দৈপায়ন হ্ৰদত পৰি থাকোঁতে কৃষ্ণই আৱিষ্কাৰ কৰি পাণ্ডৱক দেখুৱাই দিলে। পাণ্ডৱৰ পদৰ্থনাত দুৰ্যোধন উঠি আহিলে, আহি পাণ্ডৱকহে গালি পাৰিব লাগে পোনপটীয়াকৈ, কিন্তু গালি পাৰিলে কৃষ্ণ। ঐ শাৰদ পাণ্ডৱ, যি কৃষ্ণক ত্ৰাণকৰ্তা বুলি দিনে নিশাই পকিছ শৰণ, এই কৃষ্ণইতো এদিন জৰাসন্ধৰ ভয়ত সমুদ্ৰৰ অতল গৰ্ভত প্ৰৱেশ কৰি প্ৰাণ ৰক্ষা কৰিছিল, সেয়া পাহৰি নাযাবি। এই কৃষ্ণই কাল যৱনৰ ভয়ত পৰ্বতৰ গুহাত প্ৰৱেশি মৎস্যকুণ্ডত শৰণ লৈ প্ৰথম দিবলৈ প্ৰাণ ৰক্ষা কৰিলে, সেয়াও পাহৰি নাযাবি। এই কৃষ্ণই নিৰ্গত বিয়ালীৰ দৰে গোকুলৰ ঘৰে ঘৰে চুৰ কৰি খাই পেট প্ৰৱৰ্তন কৰা এটা মগনীয়া মাধৱ। মোৰ দৰে ৰাজাধিৰাজ দুৰ্যোধন নহয়। এই কৃষ্ণই গোকুলৰ অসংখ্য নাৰীৰ লগত প্ৰেম খেলা খেলি কুখ্যাতিৰে ভৰালে দেৱ। মই দুৰ্যোধন তেনে নহওঁ। তথাপিও কওঁ কৃষ্ণ। তেতিয়া কৃষ্ণই উত্তৰ দিওঁতে ক'লে, আৰু কৃষ্ণ, দ্বাৰকাৰ কপট নিদ্ৰাই যিদিনা মোক বিচলিত কৰিলা, ইয়াৰ আৰম্ভণি সেয়াই নহয় জানো? কাৰণ দ্বাৰকাৰ কপট নিদ্ৰাতে তুমি সেই সময়তে মোৰ পৰা সৎ ভাৱবিলাক তুমি লৈ গ'লা, আৰু অসৎ ভাৱবিলাক মোৰ হৃদয়ত দি দিলা, আৰু যুধিষ্ঠিৰক তুমি সৎ ভাৱেৰে পৰিচালনা কৰিলা। অসৎ আৰু সৎ দুইটা দিয়াৰ মালিক তুমি হয়নে নহয়? তুমিতো অন্তৰ্যামী, তুমি নাৰায়ণ, তুমি জগৎপতি নাৰায়ণ। তথাপিও শেষ পাৰলৈ ক'লোঁ, মই ধৰ্মক জানো ভালদৰে, কি কৰিলে ধৰ্ম হয়, কিন্তু তাৰ প্ৰতি মই আকৃষ্ট হ'ব নোৱাৰিলোঁ। অধৰ্মবিলাক মই জানো, কি কৰিলে